পথাৰৰ ফালে ওলাই আহিছোঁ। আপোনালোকক এজোপা বিশেষ গছ আপোনালোকক দেখাম, মোৰ গাঁৱতে আছে। আমাৰ হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটো ইয়াতে শুই থাকিলোঁ, এতিয়া 2টামান বাজিছে আৰু উঠিলোঁ। আপোনাৰ বিচনাতে থাকিলোঁ আজি দিনটো ইয়াতে। আৰু আপোনাৰ এতিয়া চাওক, বতৰ বহুত ধুনীয়া, আপোনাৰ ৰ'দ আছে আৰু বতাহো বহুত লাহে লাহে দি আছে। বতাহটো ঠাণ্ডা ঠাণ্ডা, গৰম নাই এতিয়া, গৰম গুচি গ'ল। আৰু বাকী এতিয়া উঠিয়ে ভাত খাম, ল'ৰাটো স্কুলৰ পৰা আহিলে এই ভাত খাই আছে, মই ভাত খাম এতিয়া। ভাত বাঢ়ি দিলে বন্ধুসকল, ভাত পানী খাই হৈ গ'ল। তাৰপাছতে এতিয়া 4টামান বাজিছে, মই পথাৰৰ ফালে ওলাই আহিছোঁ। আপোনালোকক এজোপা বিশেষ গছ আপোনালোকক দেখাম, মোৰ গাঁৱতে আছে। আমাৰ গাঁৱৰ মছজিদৰ ওচৰতে আছে। আপোনাৰ এইজোপা চাওক, এইজোপা বিশেষ গছ, যিজোপা গছক ৰজাদিনীয়া গছ বুলি গম পাওঁ। আৰু এইজোপা গছতে আপোনাৰ ৰজাই ৰং চাইছিলে বুলিও শুনিছোঁ। আপোনালোকক ওচৰত গৈ পেলাই গছজোপা দেখাই আছোঁ। এইফালে বেলি পৰো পৰো হৈছে, চাওক। এইজোপা গছ আপোনাৰ যিসকল গোহাঁই, যিসকল ৰজাই পাতিছিলে চোৱা চিতা কৰিবৰ কাৰণে, তেখেতসকলে আহি পেলাই, আচলতে ৰজা ইয়ালৈ অহা নাছিলে। ৰজা আপোনাৰ যিসকল বৰপত্ৰ গোহাঁই পাতিছিলে, সেইসকলে আপোনাৰ ইয়াতে আহি ম'হৰ যুঁজ চাইছিলে, শেনৰ যুঁজ চাইছিলে। এনেকৈ এটুকুৰা জেগাটুকুৰা নাম। তেতিয়া বয়সস্থ মানুহখিনিয়ে কয় যে গছজোপাৰ ছাইডতে আপোনাৰ এটা নাহৰণি আঞ্চলিক তদাৰক কমিটিয়ে আপোনাৰ এটা বিল্ডিং পাতিছে। আৰু আপোনাৰ এই বিল্ডিংটো অফিচ হিচাপে তেখেতসকলে ব্যৱহাৰ কৰিব। এই গছজোপাৰ এই বিল্ডিংটোৰ তলতে আপোনাৰ এটা ডাঙৰ টিকা আছিলে, যিটো টিকাৰ পৰা উঠি পেলাই বৰপত্ৰ গোহাঁই আছিলে, তেখেতসকলে আহি পেলাই এই টিকাটোৰ ওপৰত উঠি, যিটো মই বিল্ডিঙৰ ওপৰত উঠি আছোঁ, সেই বিল্ডিংটোৰ তলতে টিকাটো আছিলে। তাৰপাছতে এই পথাৰখনতে আপোনাৰ বিভিন্ন যুঁজ, যেনেকৈ ম'হৰ যুঁজ, আপোনাৰ শেনৰ যুঁজ বা কুকুৰাৰ যুঁজ, যিকোনো যুঁজ আপোনালোকে ইয়াৰ পৰাই তেখেতসকলে চাইছিলে। এইফালে বেলিটো চাওক, বহুত ধুনীয়া লাগিছে। গছজোপা বিল্ডিংটোৰ একদম ওচৰত হৈ গ'ল, বিল্ডিংটো ওপৰৰ পৰা তেনেই ওচৰত হৈ গ'ল। কোনোবা আশে পাশে মোৰ গাঁৱৰ কোনোবাই চাইছে, আপোনালোকে এই ৰংচোৱাৰ বিষয়ে যদি ইয়াতকৈ বেছিকৈ জানে, মোক কমেণ্ট এটা কৰি জনাব, আৰু মই ইয়াতকৈও ভালকৈ আপোনাৰ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছিলে।